নমস্কাৰ আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি অৰুণোদয় আঁচনিৰ সকলো হিতাধিকাৰীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিম আপোনালোকে বহুতবাৰ মোক সুধিছে যে অৰুণোদয় আঁচনিৰ বাবে ডিবিটি লিংক কেনেকৈ কৰিব লাগে চিন্তা নকৰিব এইটো অতি সহজ মই আপোনালোকক সম্পূৰ্ণ প্ৰক্ৰিয়াটো একেবাৰে সহজভাৱে দেখাম আপোনাক কেৱল আপোনাৰ আধাৰ নম্বৰ আৰু আধাৰ লিংক মোবাইল ফোন লাগিব বলক আৰম্ভ কৰো যদি আপোনাৰ ডিবিটি লিংক নাই তেন্তে টকা নাপায় কেনেকৈ জানিব আপোনাৰ বেংক একাউণ্টত ডিবিটি লিংক আছে নে নাই কেনেকৈ চেক কৰিব জানো আহক প্ৰথমতে আপুনি ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি এনপিচিআই টাইপ কৰক নহলে মোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে এনপিচিআই পেজটো ওপেন কৰাৰ পিছত কনজিউমাৰ বুলি অপচন পাব ইয়াত ক্লিক কৰক ইয়াত আধাৰ মেপ ষ্টেটাছ ক্লিক কৰক ইয়াত আপুনি আধাৰ নম্বৰ দিয়ক আৰু কেপচা কোড দি চেক ষ্টেটাছ ক্লিক কৰক আধাৰ লিংক থকা নাম্বাৰটোত ওটিপি যাব ওটিপি এণ্টাৰ কৰক আৰু কনফাৰ্ম কৰক ইয়াত চাওক দেখিব এনেবলড ফৰ ডিবিটি আপোনাৰ বেংক ডিবিটি আছে যদি ইয়াত শো হ'ব বেংক নেম বুলি মোৰ পাঞ্জাব নেশ্যনেল বেংক ডিবিটি হৈ আছে যদি এনেকে নাহে তেন্তে ডিবিটি নাই এতিয়া জানিম ডিবিটি লিংক কেনেকৈ কৰিম তাৰ বাবে আধাৰ সেন্ডিং এনেবল ক্লিক কৰিম ইয়াত আধাৰ নম্বৰ দিম আৰু ৰিকুৱেষ্ট ফৰ আধাৰ সেন্ডিঙত ক্লিক কৰিম সিলেক্ট বেংক দিম বেংক নেম সেন্ডিং টাইপত ফ্ৰেছ সেন্ডিঙত দিম যদি কোনো একাউণ্টত লিংক নাই আৰু মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আধাৰ একাউণ্টত ক্লিক কৰিম যদি বেলেগ বেংকত ডিবিটি আছে ইয়াৰ পিছত একাউণ্ট নম্বৰ দিম কনফাৰ্ম একাউণ্টত টিক মাৰ্ক দিম আৰু তলত কেপচা কোড দি চেক ষ্টেটাছ ক্লিক কৰিম আধাৰ ওটিপি দিব এনেকে ডিবিটি লিংক হৈ যাব আৰু চেক কৰিবলৈ আধাৰ মেপ ষ্টেটাছ ক্লিক কৰি চেক কৰিব পাৰিম লিংক হৈছে নে নাই আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক আধাৰ লিংক ডিবিটিৰ বিষয়ে ভালকৈ বুজাত সহায় কৰিলে যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেন্তে কমেন্ট বক্সত জনাব যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অনাগত দিনত এনেকুৱা আৰু বহুতো গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে তথ্য লৈ আহিম ধন্যবাদ